মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণীৰ পাঠ 1 আমাৰ পৰিৱেশ পাঠটোৰ আগৰ ভিডিঅ'ত থাকি যোৱা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিব ওলাইছোঁ। 2 নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা। তেজপুৰ অগ্নিগড়, কামৰূপ পোৱামক্কা, গোৱালপাৰা সূৰ্য পাহাৰ, ধুবুৰী টেগ বাহাদুৰৰ গুৰুদ্বাৰ, কাছাৰ ভুৱন পাহাৰ মন্দিৰ। তিনি নম্বৰ, খালী ঠাই পূৰ কৰা। ক মৰুভূমিৰ প্ৰাণীৰ ছাল ডাঠ আৰু নোমাল। খ বগা ভালুক মেৰু অঞ্চলত থাকে। গ তৃণভূমি অঞ্চলত তৃণভোজী আৰু মাংসভোজী প্ৰাণী পোৱা যায়। ঘ পাণবাৰীৰ মিৰ্জুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক। 4 নম্বৰ, তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ক বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খ বল্গা হৰিণৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। গ সিংহৰ গাৰ ৰং ধূসৰ। পাঁচ নম্বৰ, চমু টোকা লিখা। জলাভূমি অণুজীৱ। উত্তৰ, জলাহভূমি। মাটি আৰু পানী এই প্ৰধান 2 উপাদানেৰে জলাহভূমি গঠিত। জলাহভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ যেনে ইকৰা, নলখাগৰি, মেটেকা, ঢেকীয়া, কচু আদি দেখিবলৈ পোৱা যায়। জলাহভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ সাপ, ভেকুলী, শামুক, পোক-পতংগ, কেঁকোৰা, পানী মকৰা আদি প্ৰাণী পোৱা যায়। সেয়েহে জলাভূমি প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। অণুজীৱ। অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে অণুজীৱবোৰ দেখা পোৱা যায়। অণুজীৱবোৰ বায়ু, পানী, মাটি সকলোতে থাকে। অণুজীৱবোৰক পৰিৱেশৰ জৈৱিক উপাদান বুলি কোৱা হয়। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।